তো হেল্ল' গাইজ, গুড মৰ্ণিং ফ্ৰম কলকাতা। তো আজিৰ ব্লগটো মই কলকাতাৰ এখন বিশেষ আকৰ্ষণীয় জেগা মই এক্সপ্ল'ৰ কৰিব যাই আছো। তো তাত যাই কিনে মই আপোনালোকক জেগাখনৰ বিষয়ে অকণমান ক'ম, জেগাখন এক্সপ্ল'ৰ কৰিম, জেগাখন দেখুৱাম আপোনালোকক। তো চাই থাকক। জেগাখন একচুৱেলি হৈছে বিশ্ব বাংলা গেট। কলকাতাৰ এখন বহুত ফেমাছ জেগা হয়। অনলি কলকাতাৰ নহয়, সৰ্ব ইণ্ডিয়াৰেই, গোটেই ইণ্ডিয়াৰে এখন বহুত ফেমাছ জেগা হয়। তো মই জেগাখন আপোনালোকক দেখুৱাম, যাই কিনে তাত কথা পাতিম আপোনালোকৰ লগত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, যাত্ৰা আৰম্ভ কৰোঁ এতিয়া। তো গাইজ, এয়া অকণমান দেখা পোৱা গৈ আছে, আপোনালোকে চাব পাৰে। মাত্ৰ 200-300 মিটাৰ দূৰ হ'ব ইয়াৰ পৰা। তো বিশ্ব বাংলা গেট পাইছোঁহি, অকণমান দেখা পোৱা গৈ আছে না জেগাটো। বহুত ধুনীয়া জেগা হয়, বহুত ধুনীয়া ভিউ পইণ্ট আছে ইয়াত। তো আপোনালোকক লৈ যাই আছোঁ এইটো জেগাতে। একচুৱেলি বিশ্ব বাংলা গেট জেগাখন নিউ টাউনতে লোকেটেড হয়, কলকাতাত নিউ টাউনতে হয় জেগাখন। আৰু এইখনৰ সবখিলা মেটেৰিয়েলছ আপোনাৰ ষ্টিল আৰু গ্লাছ দি বনোৱা আছে। ষ্টিল আৰু গ্লাছ দি বনোৱা আছে এই বিশ্ব বাংলা গেটখন। ইয়াৰ হাইট আপোনাৰ উচ্চতা হৈছে 55 মিটাৰ্ছ। 55 মিটাৰ্ছ ওখ হয় এই বিশ্ব বাংলা গেটখন। চাওক না, বাহ কি ধুনীয়া হয় না জেগাখন। তো গাইজ, বিশ্ব বাংলা গেটত একদম টপ ফ্লোৰত এখন খুবেই ভাল ৰেষ্টুৰেণ্ট আছে, বহুত নামী ৰেষ্টুৰেণ্টখন হয়। আৰু এই ৰেষ্টুৰেণ্টখনত সোমোৱাৰ কাৰণে আপোনালোকক কিছুমান নীতি নিয়ম বান্ধি দিয়া হয়, মানে কিছুমান ফিক্স কিছুমান প্ৰাইচ তেওঁলোকে কৰি দিয়ে যে তাত যদি আপোনালোকে এইটো চেক্ৰিফাইচ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে মানে তাত যাব পাৰিব। তো মোৰ ভোকো লাগিছে বহুত বেছি, দুপৰীয়া হৈ গৈছে। তো ভাবিলোঁ যে লাঞ্চ কৰি লওঁ। সেই ভাবি আমি 3জন আহিছোঁ। সেই বুলি আমি মানে ইয়াৰ পৰা পাৰ্মিশ্যনটো লৈ ল'লোঁ, মানে আমি একচেপ্ট হ'লোঁ আৰু যেনেবাকৈ। তো এতিয়া আক্ৰমণ কৰাৰ টাইম, আৰু আক্ৰমণ কৰি ল'ম বিশ্ব বাংলাৰ গেটৰ টপ ফ্ল'ৰত থকা ৰেষ্টুৰেণ্টখনত যায়। তো তাৰ পৰা পাৰ্মিশ্যন পাবৰ কাৰণে আপোনালোকে প্ৰথমেই এই যিখন কাউণ্টাৰ আছে, কাউণ্টাৰখনৰ পৰা আপোনালোকে পাৰ্মিশ্যন ল'ব লাগিব। পাৰ্মিশ্যন মানে এটা লিমিটেড এটা এমাউণ্ট তেওঁলোকে ফিক্স কৰি দিয়ে। এইটো এমাউণ্ট যদি আপোনালোকে চেক্ৰিফাইচ কৰিব পাৰে তেন্তে তাতে এই বিশ্ব বাংলা গেটৰ একদম টপ ফ্ল'ৰত থকা, মানে এখনেই ৰেষ্টুৰেণ্ট আছে, একদম সবিশাল আক্ৰমণ কৰা জেগা আৰু মানে মানে হোৱাৰ জেগা আৰু টপ ফ্ল'ৰত এখন সবিশাল ৰেষ্টুৰেণ্ট আছে, বহুত নামী ৰেষ্টুৰেণ্ট হয়। তো তাত যোৱাৰ আপোনালোকে পাৰ্মিশ্যন পাব, সুযোগ পাব যদি তেওঁলোকে বান্ধি দিয়া এমাউণ্টটো আপোনালোকে যদি চেক্ৰিফাইচ কৰিব পাৰে তেতিয়াহে পাব, অন্যথা মানে মোৰ জনামতে নহয়। তো আমি আছোঁ 3জন। তো দুপৰীয়াও হ'ল, ভাবিলোঁ অকণমান আক্ৰমণ কৰি দিওঁ, পেটতো ভোক লাগিছে। তো সেই বুলি আমি তাৰ পৰা পাৰ্মিশ্যন ল'লোঁ। আৰু অকণমান পাছত আমাক মাতিব, ইয়াৰ পূৰ্বে আমাক বহিবৰ কাৰণে, মানে আমাক নহয়, ইয়াত যিসকল গেষ্ট আহে, যিসকল টুৰিষ্ট আহে, তেওঁলোকক মানে বিশ্ব বাংলা গেটৰ ওপৰত টপত থকা যিখন ৰেষ্টুৰেণ্ট আছে সেইখনত যোৱাৰ পূৰ্বে আপোনালোকক অকণমান টাইম এই যিখন আপোনালোকে দেখিছে না জিৰণি চৰা হয় ৱেটিং লজ,
ইয়াত বহাৰ কাৰণে অকণমান তেওঁলোকে মানে ছিষ্টেম কৰি দিছে আৰু আপোনালোকে তাত বহিব লাগিব অকণমান আৰু তাৰ পৰা এই যিখন কাউণ্টাৰ দেখাইছিলোঁ আপোনালোকক সেই কাউণ্টাৰৰ পৰা ফোন আহিব যে আপুনি আহিব পাৰে তো তেতিয়া তেওঁলোকে আপোনালোকক ৱেলকাম কৰিব একদম টপ ফ্ল'ৰলৈ আৰু তাত যাই কিনে আপোনালোকে আক্ৰমণ কৰিব পাৰে আৰু তো বলক অকণমান ইন্তজাৰ কৰিলোঁ অকণমান চাই লওঁ ফোন অহালৈকে তাৰপাছত যাই থাকিম আৰু মানে আৰু বেছি টাইম ৰখোৱা নাই আমাক আহি গ'ল তো এতিয়া যাব লাগে ৱেলকাম কৰিব তাহাঁতে তো চাই লওঁ কেনেকুৱাকৈ কৰে এতিয়া সোমালোঁ আৰু মানে লিফ্ট যাব লাগিব একদম বহুত ওপৰত হয় না বস্তুটো আৰু মাস্ক মেণ্ডেটৰী হয় তো চাই থাকক কি দিয়ে কি নিদিয়ে চববিলাক বস্তু আপোনালোকক দেখুৱাম তো ভিডিঅ'টো চাই থাকক টপ ফ্ল'ৰত যাই আছোঁ বিশ্ব বাংলা গেট আৰু ইয়াত চাওক নাজাৰা বিশ্ব বাংলা গেটৰ টপ ফ্ল'ৰৰ পৰা এই নাজাৰা চাওক না কসম কি জেগা বনাই দিছে এইখনে হয় বিশ্ব বাংলা গেটৰ টপ ফ্ল'ৰ মই সম্পূৰ্ণ ছাৰাউণ্ডিংটো আপোনালোকক দেখুৱাম সম্পূৰ্ণ ছাৰাউণ্ডিং বিশ্ব বাংলা গেটৰ টপ ফ্ল'ৰৰ পৰা যিটো ভিউ দেখা পায় সেই সমূহ ভিউ আপোনালোকক দেখুৱাম চব বস্তু আপোনালোকক দেখুৱাম বিশ্ব বাংলা গেটৰ ভিতৰত যিখিনি মানে খোৱা বস্তু হয় এই এক্সপেঞ্চিভ হোটেলখনত কি আছে কি নাই কি ৰেষ্টুৰেণ্টখনত কি আছে কি নাই চবখিনি বস্তু মই আপোনালোকক দেখুৱাম আমি কি খাওঁ সেইখিনি বস্তু দেখুৱাম আপোনালোকক তো তাৰ কাৰণে ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰিব নাপাহৰিব দেই তো চাই থাকক অকণমান পাছত আমি আক্ৰমণ কৰিম আৰু আক্ৰমণ মানে খোৱা ষ্টাৰ্ট দিম আৰু সোমাই প্ৰথমে পাব কাউণ্টাৰ আৰু তাৰ পাছতে আৰম্ভ আৰু চাওক কি লাগে আপোনালোকৰ চাওক বহুত ধুনীয়া ধুনীয়া বস্তু ৰেষ্টুৰেণ্টখনৰ ভিতৰতে আছে এইখিনি চব এয়া হৈছে ইণ্ডিয়াৰ ক্ৰাউড এয়া আক্ৰমণ চলি আছে আৰু মানে খাই আছে চাওক কি ধুনীয়া না জেগাখন ফিল পাব ফিল বেলেগ ফিল বহুত ধুনীয়া জেগা হয় কি জেগা বনাইছে ৰাস্তাৰ একদম মিডিলত বনাই দিছে ৰেষ্টুৰেণ্ট কি জেগা ইয়াৰ পৰা ভিউটো চাওক মা কসম বেয়া ধুনীয়া লাগি আছে চাওক না কি জেগা ৰাস্তাৰ মিডিলত ৰেষ্টুৰেণ্ট একদম ওপৰত ৰেষ্টুৰেণ্ট ৰাস্তাৰ মিডিলৰ পৰা একদম টপত যাই কিনে আপোনালোকে ৰেষ্টুৰেণ্টত সোমোৱা মানে আপোনালোকে কেনেকুৱা ফিলিংছটো কেনেকুৱা হ'ব আপোনালোকে নিজে ইমাজিন কৰি লওক না কি ফিলিংছ কি বনাই দিছে এইটো বাট অকণমান বেছি ইমান নহয় আৰু অকণমান এক্সপেঞ্চিভ হয় মোৰ বোধ হয় হ'বইতো আল্টিমেটলি জেগাখন কি বনাইছে না টুৰিষ্টৰ মেইন এট্ৰেকশ্যন বনাই দিছে এই জেগাখনক বিশ্ব বাংলা গেট বুলি ক'লে চবেই চিনি পায় কলকাতাৰ মেইন এট্ৰেকশ্যন হয় তো চাওক না ভিউ চাওক ভিউ বেলেগ ফিল পাব আৰু আপোনালোকে কলকাতা আহিলে এইটো জেগা এক্সপ্ল'ৰ কৰিব এইটো জেগা ভিজিট কৰাৰ ট্ৰাই কৰিব ফিল পাব টেনশ্যন থাকিলে দূৰ হৈ যাব টেনশ্যন ওচৰতেই নাহে টেনশ্যন এইটো জেগাত আহিলে এসাঁজ খাই যাব যদি পাৰে কি জেগা মানে পুৰা চাৰ্কুল হয় জেগাটো বুজিছে চাৰ্কুলৰ ভিতৰত চাৰিওকাষ আপোনাৰ ৰেষ্টুৰেণ্ট বনাই দিছে আৰু মিডিলটো কিবা মানে চাউণ্ড ছিষ্টেম দি কিবা কেনেবাকৈ বনাই দিছে আৰু চাউণ্ড ছিষ্টেম আছে মিডিলত
আৰু চাৰিওকাষ যিখন আছে চাৰ্কুলটোৰ চাৰিওকাষ বনাই দিছে ইয়ে দি আপোনাৰ ৰেষ্টুৰেণ্ট হয়, চাৰিওকাষত ৰেষ্টুৰেণ্ট বহাৰ খোৱাৰ সুবিধা কৰি দিছে। ইয়াৰ পৰা চাওক ভিউটো চাওক, ভিউটো চাওক। বেয়া মজা লাগিছে, বেয়া মজা, কি কম। এইখনেই হৈছে ভাৰতৰ বিখ্যাত বিশ্ব বাংলা।